এখন সম্বৰ্ধনা পত্ৰ আমি লৈ আহিছোঁ। এই সম্বৰ্ধনা পত্ৰটি আজি আমি ইয়াতে প্ৰদান কৰিম। আমাৰ সম্পাদক হৰিণেন দেউৰী, মালবিকা দেউৰী আমাৰ মঞ্চলৈ আগবঢ়াই আনিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু অনুগ্ৰহ কৰি এই আমাৰ বিহুটো অকণ বন্ধ কৰি দিয়কচোন। এই বিহুটো বন্ধ মানুহজনে ইয়াত আহিব কওক। মঞ্চলৈ আহক, তাত এই বন্ধ কৰি ৰিহাৰ্চেল বন্ধ কৰি দিয়ক। ভুল নবজাব এতিয়া। মঞ্চলৈ আহক, চব মঞ্চলৈ আহকচোন বহক। মালবিকা আহা মঞ্চলৈ। বহা হেমন্ত তাই তেওঁ আহিছে, আমাৰ মিষ্টাৰো আহিছে। গতিকে আমি তেখেতক এখন ফুলাম গামোচা আৰু আমি এখন সম্বৰ্ধনা পত্ৰ লৈ আহিছোঁ। সেই সম্বৰ্ধনা পত্ৰখন আমি পঢ়ি দিম। প্ৰথমতে আমি এখন ফুলাম গামোচাৰে বা দেউৰী সচেতন বানাদেউ আদৰণীকাৰীয় আদৰণি সমিতিয় সদস্যখনা অনুৰণি সকলো হাত চাৰি মাৰিব লাগে। আমাৰ সভাপতি বলিন দেউৰী এই সম্বৰ্ধনা পত্ৰখন তেখেতক আগবঢ়াই দিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। লগতে আমাৰ সম্পাদকো আহক, কোনোবা যদি এইফালে
পোনা দিনে লেখা তাই খাই দিমাই ল'ব বাৰু মিঠাকা দেৰমে নাই কথা এইখিনিও আমাৰ মালবিকা দেউৰী আমি দুৱাৰখামা ৰাইজক ভাষণ দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ ধন্যবাদ খুৰা মই খুৰা সম্বন্ধ হয় সেইটো কাৰণে খুৰা বুলিয়ে মাতিলোঁ সঁচাকৈ অতি আনন্দিত হৈছোঁ আপোনালোকৰ মাজত এনেকৈ থিয় হ'বলৈ পাই কি ক'ম ভাষা বিচাৰি পোৱা নাই যি কি নহওক দুই এষাৰ কথা কওঁ বুলি ওলাইছোঁ মনৰ কথা আপোনালোকৰ ওচৰত এনেদৰে থিয় হ'বলৈ পাই নিজকে বহুত ধন্য মানিছোঁ আৰু আপোনালোকক চিৰকৃতজ্ঞ হৈ ৰয় আজিৰ লখিমপুৰ উত্তৰ লখিমপুৰ নগৰ কিছু সন্মিলনৰ সভাপতি মহোদয় লগতে শ্ৰদ্ধাৰ আজিৰ সভাত উপস্থিত পিতৃতুল্য মোৰ দেউতাসকল মাতৃতুল্য মোৰ আইসকল আৰু মোৰ শ্ৰদ্ধাৰ মৰমৰ দাদা বাইদেউ আৰু লগতে মোৰ ভাইটি ভণ্টি বন্ধু বান্ধৱসকল মই আপোনালোকৰ ওচৰত কি জনাম সঁচাকৈ আপোনালোকৰ আশীৰ্বাদ আৰু মৰমত হয়তো মই চাগে ডাঙৰ হৈছোঁ আৰু আজি এনেকুৱা এটা উপহাৰ আপোনালোকৰ মাজত ল'বলৈ মই সক্ষম হৈছোঁ আৰু এই যে আনন্দিত মুহূৰ্তত যিখিনি আপোনালোকে মোক মৰম আশীৰ্বাদ দিছে সেয়া সদায় চিৰকৃতজ্ঞ হৈ ৰ'ম গোটেই জীৱন আজীৱন নাপাহৰাকৈ থাকিম আৰু মোৰ বাবে এইটো বহুত ডাঙৰ এটা আশীৰ্বাদ যিটো আশীৰ্বাদ লৈ মই হয়তো চাগে আৰু আগবাঢ়ি যাম আপোনালোকৰ মৰম আশীৰ্বাদ লৈ ভৱিষ্যতে ইয়াতকৈ ডাঙৰ কিবা এটা কৰিবলৈ চাগে মই আগবাঢ়িবলৈ অনুপ্ৰেৰণা পাইছোঁ আৰু কৰি যাম বুলি মই আশাবাদী আৰু কিনো কম ভাষা বিচাৰি পোৱা নাই তথাপিতো মই আপোনালোকক এটা কথাই কওঁ যে অশেষ ধন্যবাদ আৰু জুবেল চহনানে আই অন কৰোঁচাই আই চেকুচাই আৰু ইয়াকে কৈ মোৰ চমৰ বক্তব্য সামৰণি মাৰিলোঁ উদ্যোগ সকলোলৈকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ আমি ধাৰণা কৰিছোঁ এতিয়া আমি মালবিকা আমি তলৰ মঞ্চত আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ